অদৃশ্যহীন করুণা। কবি রবেন। আবৃত্তি রবেন। না জানো ক'ৰ পৰা আহিলা, শব্দ নহয়, দেখা না যায়, আকাৰ তোৰ নাই। অদৃশ্যহীন তোৰ আকাৰ জগততে নাই। হঠাৎ আহিলা এফালৰ পৰা মহিলা, তোৰ মহিমা অপাৰ। সৰু ডাঙৰ কাকো নেৰিলা, যাবলৈকে হ'লে নেজানিলা। সুন্দৰ ধৰাৰ মানৱতাৰ তই মূল্য নুবুজিলা। এজন দুজনকৈ হাজাৰ হাজাৰ জনতাৰ তই প্ৰাণ মহতিয়াই পেলালা। কত মানৱৰ আৱেগত তই বিষ ঢালিলি। খাবলৈ নাই, শুবলৈ নাই, পলাবলৈ নাই ঠাই। কাম বন কৰি খোৱা মানুহখিনিকো আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰালা। এটি বন্ধ কথা। ধন্যবাদ।